সুপ্ৰভাত সকলোলৈকে। আজি 1 বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। সকলোৰে নতুন বছৰটো সুখ শান্তি আৰু সমৃদ্ধিৰে উপচি পৰক। আজি ইংৰাজী মাহৰ 15 তাৰিখ শনিবাৰ। আজি আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস। গ্ৰন্থাগাৰিকসকলে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই দিৱস পালন কৰা হয়। সেইদৰে আজিৰ দিনটো সমগ্ৰ বিশ্বত বিশ্ব চাৰুকলা দিৱস হিচাপেও পালন কৰা হয়। 1452 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ইটালীৰ প্ৰখ্যাত শিল্পী লিওনাৰ্ডো দা ভিঞ্চিৰ, আৰু তেওঁৰ জন্মদিনটো বিশ্ব চাৰুকলা দিৱস হিচাপে পালন কৰা হয়। 1469 চনৰ আজিৰ দিনটোতেই শিখ ধৰ্মগুৰু প্ৰচাৰক গুৰু নানকৰ জন্ম হৈছিল। আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ। অসমীয়া নৱবৰ্ষৰ শুভবাৰ্তা হিচাপে আমি সকলোৱে এটা প্ৰতিজ্ঞা কৰোঁ আহক, যে পুৰণা গছ হ'লেও গছ নাকাটিব, ফল নিদিলেও ছায়া দিব। তেনেদৰে মা দেউতাৰ বয়স হ'লেও অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও সন্তানক সংস্কাৰ দিব। ধন্যবাদ।